নমস্কাৰ। আজি আমি সত্যম বৃদ্ধাশ্ৰম আমাৰ গেমন দলঙৰ কাষতে থকা আশ্ৰমত গৈ আমি আমাৰ বিহু কৰ্মশালা দিয়া আমি যিসকল আমি সংগী আছোঁ, আমি সকলোৱে আমাৰ বিহু কৰ্মশালাত যি গুৰুসেৱা কৰে, সেই গুৰুসেৱা অনুষ্ঠানত যি আমাৰ মাননি আৰু আমাক বস্ত্ৰ প্ৰদান কৰে, সেই বস্ত্ৰ আৰু মাননি লৈ সত্যম বৃদ্ধাশ্ৰমৰ আইতা ককাসকলৰ আশীষ ল'বৰ বাবে আজি গোঁসাই বিহুৰ দিনাখন আমি তেখেতলোকৰ বৃদ্ধাশ্ৰমলৈ আহিছোঁ। তেখেতলোকক একোখনিকৈ বস্ত্ৰ আৰু আমি সাধ্য অনুসাৰে মান্য অনুসাৰে আমি একোটি জলপান দিবলৈ চেষ্টা কৰিছোঁ, কিয়নো তেওঁলোকৰ নিজৰ ল'ৰা ছোৱালী থাকিও আজি নাই। বৃদ্ধাশ্ৰমত কমেও 25-30জন ককা আইতা আছে। তেখেতলোকৰ মাজলৈ এতিয়া আশীষ বিচাৰি আহিছোঁ। প্ৰভু ভগৱন্তই তেখেতলোকৰ আশীষ ভাগি আমি লৈ পিনি আমাক জীয়াই ৰাখিবলৈ কাৰণে আমাক আশীষ প্ৰদান কৰক আৰু এইদৰে আমি অনাগত দিনতো কৰ্ম কৰি যাবলৈ আমাক শক্তি দিয়ক। সেইখিনিকে কৰিবৰ বাবে আমি আগবাঢ়ি আছোঁ। সেয়ে মই আপোনালোকক চেনেলটিক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকেও আমাক অকস্মাতে আহি আমাৰ অনুষ্ঠানটি এনেধৰণে প্ৰচাৰ কৰিব আহিছে। আপোনালোকক ধন্যবাদ জনাইছোঁ। লগতে সমূহ অসমবাসী ৰাইজক আমি ৰঙালী বিহুৰ ওলগ জনাইছোঁ। আৰু ইয়াতে যদি আমাৰ কৰিব যাতে আগা পিছা এনেখিনি হৈছেও আমাৰ সেই অপৰাধখিনি যাতে আমাৰ ভুলবোৰ আঙুলিয়াই দি এইদৰে আগলৈও যাতে ৰাইজ সেৱা বা সমাজ সেৱা কৰিবলৈ শক্তি দিয়ে। ধন্যবাদ।